বাজিছে 5:30 মান আৰু যাম এতিয়া পেহীহঁতৰ ঘৰত কাৰণ তানৰ নাৰায়ণ পূজা আছে আৰু গধূলি মিস্ত্ৰীকেইটাই চাহ খাবা ধৰিছে আৰু এবাগে গাঁৱৰ নামঘৰত প্ৰাৰ্থনা দি আছে আৰু বাটত আহি শুনি মানে ঘৰৰ পৰা শুনি ভাল লাগে আৰু আমাৰ পৰিৱেশখিনি তাৰপিছত ঘৰত চাহ তাহ খাই লৈছোঁ চাহ লৈ চাওকচোন মোজা দুইযোৰা মোজা দুই পাত পিন্ধো তাকো উল্টা পাল্টা ভগৱান আৰু আহি পাইছোঁ আহি পাই চাওঁ যি পূজা হ'বই আৰু অলপমান বাকী আছে আৰু এবাগে এইটো মই তাৰপিছত মই মানে মোক বনাব দিছে ভাত বাকী চাহত বেলেগ আছে চব্জি তব্জি গোটেই উলাই লৈছোঁ নিজে কাটছোঁ নিজে বনাইছোঁ কোনেও মাতা উতা নাই একদম এবাগে ভাগিনক কৈছোঁ মোক মটৰ চেলেদে এনে ঘূৰি থাকিব নালাগে তাৰপিছত চাহ তাহ দিছে গজাই দি চাহ তাহ খাই উঠি পনীৰ চনীৰ কাটি লৈছোঁ কাটি লৈ এবাগে দাদাও পূজা কৰি আহিছে মানে সি পূজাত বহি আছিল না এবাগে খানা ৰেডি পনীৰ আছে তৰকাৰী আছে দালি আছে আৰু এটা চাটনি আছিল বিলাহীৰ সেইটো দেখা নলা আৰু এবাগে ভাত তাত খাই উঠি দেউতা আৰু মানে পেহীহঁতৰ লগত কথা পাতলা অলপমান কথা পাতি ঘৰত আহি মা বুট তুত খালা আৰু ভিডিঅ'টো আজিকালি ইমানতে বাই বাই।